আপুনি যদি জীৱনত বাৰে বাৰে আঘাত পাই আছে তেনেহলে ইয়াৰ বাবে নিজকে দোষী নাভাবিব কেৱল মনত ৰাখিব যিডাল গছৰ ফল আটাইতকৈ বেছি মিঠা হয় সেই গছ ডালতহে বেছিকৈ দলিওৱা হয় জীৱনৰ বাটত কোনোবাই কষ্ট দিব কোনোবাই বেইমানি কৰিব কোনোবাই বিশ্বাসঘাতকতা কৰিব কোনোবাই প্ৰেমৰ অভিনয় কৰিব কোনোবাই বন্ধুত্বৰ সুযোগ লৈ তোমাক ব্যৱহাৰ কৰিব যিজন মানুহে সকলোৰে খবৰ ৰাখে এদিনাখন তেওঁৰ খবৰ লবলৈকে কোনো নাথাকে মিছা কলে সিমানখিনিহে কব যিমানখিনি বিশ্বাসযোগ্য ইমানো মিছা নকব যে সকলোৱে বুজিবই পাৰে আপুনি মিছা কৈছে বুলি মিছা কবলৈকো যোগ্যতা লাগে কথাবোৰ শুনি হয়তো আঘাত লাগিছে কিন্তু কোনো উত্তৰ দিয়া নাই কাৰণ কেতিয়াবা নীৰৱতাই শ্ৰেষ্ঠ উত্তৰ হয় পৰিশ্ৰমে চেহেৰা নষ্ট কৰি দিব পাৰে কিন্তু ভৱিষ্যত সুন্দৰ কৰি দিয়ে যিমানেই ডাঙৰ হৈ আহিবা সিমানেই বুজি পাবা এই পৃথিৱীত প্ৰয়োজন অবিহনে কোনেও আপন নহয় কোনেও ইমান ধনী নহয় যে নিজৰ অতীতক কিনিব পাৰিব আৰু কোনেও ইমান দুখীয়া নহয় যে নিজৰ ভৱিষ্যত সলনি কৰিব নোৱাৰিব জীৱনটো এটা দীঘলীয়া যাত্ৰাপথ বুলি ভাবি আগুৱাই যোৱা তোমাৰ উদ্দেশ্য সঠিক থাকিলে সঠিক পথৰ সন্ধান অৱশ্যেই পাবা ৰূপৰ বাবে হয়তো কিছুদিনলৈ তুমি প্ৰশংসা লাভ কৰিবা কিন্তু গুণৰ বাবে তুমি আজীৱন প্ৰশংসিত হবা সেইবাবে ৰূপৰ চৰ্চা নকৰি গুণৰ চৰ্চা কৰা অতীতক পাহৰি যোৱা কেৱল অতীতৰ পৰা পোৱা শিক্ষাক সদায় কামত খটুওৱা যেতিয়া বাৰিষা আহে তেতিয়া মাছ পৰে পোক পৰুৱা খায় আৰু যেতিয়া পানী শুকাই যায় তেতিয়া পোক পৰুৱাবোৰে মাছক খায় কেৱল ধৈৰ্য ৰাখিব লাগে সময় আৰু সুযোগ এদিন সকলোৰে আহে সময়ৰ লগে লগে নিজকে পৰিৱৰ্তন কৰাটো বুদ্ধিমানৰ কাম নহলে সকলোৱে কেৱল আপোনাক ব্যৱহাৰ কৰিব নিজকে নিজে কণ্ট্ৰোল কৰিবলৈ শিকক কাৰণ আজিৰ মানুহ বতৰৰ দৰে সলনি হয় যিসকলে প্ৰতিটো বস্তুৰে দাম জানে কিন্তু কোনো বস্তুৰে প্ৰকৃত মূল্য নাজানে তেওঁলোকেই সমালোচক মাজে মাজে নিজকে দূৰত ৰাখি তেওঁলোকক বুজাই দিয়ক যে বুকুৰ কিমান গভীৰত কষ্ট জমা হৈ থাকিলে মানুহ দূৰলৈ গুচি যায় বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ এই উক্তিবিলাক ভাল লাগিছে তেনেহলে লাইক কৰক কমেণ্ট কৰক আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব